আকৌ নিৰ্বাচন সকলোৰে জয়ৰ পণ বহুতেই বিলাব প্ৰথম গীত বনাইছিল এখন চাইকেল বেছি ভিতৰুৱা গাঁৱৰ এজন প্ৰতিভাশালী ব্যক্তিয়ে আৰ্থিক অৱস্থাত বহুত দুৰ্বল গৰু ছাগলী বেছি গীত বনাই কণ্ঠ আপুনি শুনিলেই ইমান সুন্দৰ এখন হৈছে তেখেতৰ ঘৰ গায়ক এজনৰ ঘৰ এনেকুৱা দেখি আপোনাৰ বেয়া লগা নাইনে শুনিছো আজিলৈকে চৰকাৰৰ ঘৰ এখনো পোৱা নাই মই ক'ব খোজো গাঁৱৰ মেম্বাৰজনৰ চকুত পৰা নাইনে ৰাইজৰ টকা খোৱা লিডাৰবোৰৰ চকুত পৰা নাই নেকি এই দাদাজন আগুৱাই যাবলৈ আপোনাৰ মোৰ সহায়ৰ খুবেই প্ৰয়োজন আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক দাদাজনৰ কাৰণে যাতে সেই মানুহবোৰৰ চকুত পৰে আৰু দাদা এখন ঘৰ পায় তেখেতে দিন হাজিৰা কৰে ট্ৰেক্টৰত বেলচা মাৰে পকা মিস্ত্ৰী কৰে এনেকৈ ঘৰ চলাই আছে আৰু এইখিনি পইচাৰে গান বনোৱাটো হয়তো সহজ নহয় এনেকৈ আমাৰ গ্ৰাম্য অঞ্চলৰ বহু প্ৰতিভাশালী ব্যক্তিবোৰ কৰবাত থমকি যায় এটা গান ওলাবলৈ 6 বছৰ লাগিছিল ভাবি চোৱা আৰ্থিক অৱস্থাত কিমান দুৰ্বল খেতি কৰি খোৱা মাছ মাৰি খোৱা এজন সাধাৰণ গাঁৱলীয়া গায়ক গান গাবলৈ মনত বহুত হেঁপাহ গান হিৰে হিৰে আছে গান তেজত আছে সেইবাবে যিমান বেয়া পৰিস্থিতি হ'লেও গীতৰ চৰ্চা কৰিব এৰা নাই আকৌ এবাৰ কওঁ দাদাজনৰ কাৰণে প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক এটা ইমান সুন্দৰ কণ্ঠ দাদা আগুৱাই যাওক ঘৰত মস্ত ডাঙৰ ডাঙৰ এইবোৰ ফুটা দেখোন হা এইবোৰ ফুটা দেখোন ৰাতি চুৰে সোমাব পাৰিব প্ৰথম মই গাম মানে স্বদেশৰ চৌদিশে উজলি উঠিছে